Hello everyone, my YouTube channel to আপোনালোকক স্বাগতম জনাইছো। আজি আমি আটকিলিয়া নামঘৰলৈ আহিছো, চাই থাকক ভিডিও। এয়া ফাইনালি পাই গলোহি আমি আটকিলিয়া নামঘৰ। তাৰ ভিতৰলৈ আমি সোমাই গৈছো। আজি মানুহ বহুত ভিৰ। এফালে ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আমি নামঘৰ ভিতৰলৈ সোমাই গৈছো কাৰণ মানুহ ভিৰ কাৰণে আমি নামঘৰ ভিতৰত চাকিও জ্বলাব নোৱাৰিলো, বাহিৰতে জ্বলাবলগীয়া হ'ল। এয়া নামঘৰ ভিতৰৰ চৌপাশ। আৰু কোন কোন আটকিলিয়া নামঘৰলৈ আহিছে মোক কমেন্ট কৰি জনাবচোন। ইয়া আমি এডোখৰতে চাকি বন্তি জ্বলাবছো। এইফালে আমি প্ৰসাদ ল'বলৈ লাইন পাতিব লাগে, লাইন পাতি আছো। ইয়া শ্ৰী আটকিলিয়া নামঘৰলৈ সোমাবলৈ এয়া গেটৰ হিচাপত দি দিছে। তাৰ ভিতৰলৈ সোমাই গৈছো। গোকুল বৃন্দাবন কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই গোকুল বৃন্দাবন কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই বাহিৰ মাতে শুনি ও রাধে যমুনার বালিতে কলসিতে নামঘৰ ভাগ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰখোৱা এয়া লিখি দিছে। নামঘৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখক। আৰু এইফালে নাম লৈছে, সেইবাবে মানুহবোৰ আশীৰ্বাদ লৈছে চবে। কাৰণ আজি বহুত মানুহ হৈছিলে, সেইবাবে বাহিৰলৈকে আশীৰ্বাদ ল'বলগীয়া হৈছে। আজিৰ দিনটোত কোন কোন শ্ৰী আটকিলিয়া নামঘৰলৈ আহিছিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিওটো শেষলৈকে চাই থাকিব। আৰু কেনে পালে চাই লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলটো যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিওটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।